নমস্কাৰ প্ৰিয় দৰ্শক মুখামুখি এই অনুষ্ঠানটিত এগৰাকী ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ টিচাৰ বেহেন বিকে দেৱাহুতি বাইদেউৰ লগত মই আছো আৰু তেখেতক মই আজি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যি ৰাজ্যিক শিক্ষাৰ প্ৰথম লেছন আত্মা ওপৰত যি লেছন দিয়া হয় 7 দিনীয়া কোৰ্সৰ ওপৰত যি প্ৰথম লেছন এই লেছনটোৰ বিষয়ে মই আলোচনা কৰিম নমস্কাৰ বাইদেউ নমস্কাৰ ওম শান্তি দেৱাহুতি বাইদেউ মই আপোনাৰ ইউটিউব চেনেল বিকে কৃষ্ণা ষ্টুডিঅ'ত প্ৰায়ভাগ দেখো 7 দিনীয়া কোৰ্সটো আপুনি কন্টিনিউ কৰি আছে বিভিন্ন প্ৰকাৰৰে মানুহক যাতে সজাগতা কৰে যে ৰাজ্যিক অভ্যাস আচলতে কি মই আজি আপোনাৰ ওচৰত আহিছো যে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় যি ৰাজ্যিক শিক্ষাৰ 7 দিনীয়া কোৰ্সৰ প্ৰথম লেছন আত্মা এই আত্মা লেছনৰ কিয় প্ৰয়োজন হ'ল আত্মা লেছনটো আমাক কি ধৰণে ৰাজ্যিক শিক্ষাই কেনে ধৰণে মানুহৰ জীৱনত প্ৰভাৱ পেলাই যি দুখৰ পৰা মুক্ত হ'ব দুখ আমাৰ জানে এটা সংস্কাৰৰ নিচিনা হৈ গৈছে যে প্ৰত্যেকটো আমাৰ খোজতে দুখ হয় দুখটো আমাৰ এনেকুৱা নহয় যে চিৰস্থায়ী নহয় সুখ সদায় দুখ আৰু প্ৰায়ভাগ মানে বহুত পাৰ্চেন্ট মানুহৰ এই দুখৰতে দুখ আৱৰি আছে কাৰোবাৰ ধন সম্পত্তিৰ দুখ কাৰোবাৰ ল'ৰা ছোৱালীৰ কাৰণে দুখ বিভিন্ন প্ৰকাৰৰ দুখ আত্মা লেছনত প্ৰথম যি আত্মা লেছন আপুনি কেনেদৰে ব্যাখ্যা কৰিব হয় আপুনি যিদৰে বাৰে বাৰে আত্মা বুলি কৈছে আসলতে দৰ্শকসকলে হয়তো শুনি পেলাই ভাবিছে যে আত্মা মানে এটো কেনেকুৱা ধৰণৰ বা লেছন হ'ব কোনো আত্মা বুলি ক'লে আমাৰ সাধাৰণতে মনলৈ এটা নিগেটিভ ধাৰণা আহে আত্মা বুলি কোৱাৰ লগে লগে যে মানুহ ভূত পিশাচ এনেকুৱা এই ধৰণৰ বস্তুৰ লগত আমি কৈছে কোনোবা এটা চেনেলত কৈছে যে আত্মা বুলি কোৱাৰ লগে লগে ভয় খায় কিন্তু আত্মাটোক আমি সহজভাৱে আমি মানে লব নোৱাৰি হয় যে এনেকে মানুহ এজন মৃত হৈ গ'ল আমি প্ৰাৰ্থনা কৰিলো আত্মাৰ সদ্গতিৰ কাৰণে স্কুল কলেজত আপোনাৰ এই পইণ্টটো মই ক'ব বিচাৰিম আপুনি যেটো ক'লে যে এজন মানুহৰ মৃত্যুৰ সময়ত যেতিয়া আমি প্ৰাৰ্থনা কৰো যে তেখেতৰ আত্মাৰ শান্তি পাওক মানে চিৰশান্তি লাভ কৰক বুলি যে প্ৰাৰ্থনা কৰিছো তাৰ মানে সেই মুহূৰ্তটোতে নিশ্চিত হ'ল যে তেখেতৰ মৃত্যুৰ পূৰ্বে তেখেতৰ শৰীৰত কি আছিল আত্মাটো আছিল আত্মা অন্য একো নহয় আচলতে আত্মাই শক্তি শ্ৰীকৃষ্ণই এটা অৰ্জুনক জ্ঞান শুনাইছিল আত্মাৰ বিষয়ে আত্মাৰ ধৰ্মৰ কথা কৈছে তাত কোনো শৰীৰৰ ধৰ্মৰ কথা কোৱা নাছিল এটা আত্মা আমাৰ সহজ জেনেৰেল সকলে মানুহে আত্মা বুলি ক'লে অলপ ভয়ংকৰ কিবা এটা বুজি পায় সমৰ্পণ যাৰ ডেডিকেটেড তেওঁলোকে সদায় আত্মাৰ দৃষ্টি আকৰ্ষণ কৰে যে এজন মানুহ আহিলে মানুহক নাচায় আত্মাক মই আপোনাক এটা পইণ্ট দাঙি ধৰিব খুজিছো যে আত্মাটো কিয় ভাবিব লাগে এজন মানুহ আচৰিত পাব দৰ্শক আচৰিত পাব যে আত্মা বুলি কি ক'লে মই অমুক কৃষ্ণ হয় মোৰ ৱাইফ মনিকা হয় তো মনিকা আৰু কৃষ্ণ চেণ্টাৰত অহাৰ লগে আত্মা দুজন আত্মা আহিছে এইটো মোৰ কাৰণে আচৰিত লাগিছে কি ইয়াৰ মিনিংটো কি খুব গুৰুত্বপূৰ্ণ আৰু বুজিবলগীয়া কথা যেনেদৰে আজি মোৰ এই শৰীৰটোৰ নাম দেৱাহুতি আৰু এই দেৱাহুতি নামৰ শৰীৰটোৱে এই বগা বস্ত্ৰযোৰ পৰিধান কৰি আছে বস্ত্ৰযোৰ একেবাৰে পৃথক আৰু দেৱাহুতি নামৰ এই শৰীৰটোও কিন্তু পৃথক নহয় নে গতিকে ঠিক তেনেদৰে এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আমাক খুব সুন্দৰকৈ দীপ এই কথাটো অনুভৱ কৰোৱা হয় যে এই দেৱাহুতি নামৰ বস্ত্ৰই হওক বা আপোনাৰ এই কৃষ্ণ নামৰ শৰীৰটোৱে হওক বা মনিকা বাইদেউৰ সেই মনিকা নামৰ শৰীৰটোৱে হওক এই গোটেইখিনি কিন্তু এক বস্ত্ৰহে কিন্তু এই বস্ত্ৰ পৰিধান কৰি থকা মই হৈছো সেই চৈতন্য শক্তি সেই দিব্য শক্তি মই আত্মা সেইকাৰণেতো সেই আত্মাটো ওলাই যোৱাৰ লগে মই মৃতদেহ বা ডেড বডি তাৰ কোনো অস্তিত্ব নাই এইটো কথা মোৰ কৈছে মহাভাৰতত শ্ৰীকৃষ্ণ যেতিয়া অৰ্জুনক যুদ্ধ ক্ষেত্ৰত জ্ঞান শুনাই আছিলে তেওঁ কৈছিলে যে আত্মা স্থিতিত থকা তুমি সহজ হৈ যাব তোমাৰ জীৱন মান মানা ভাৱ তাত মানে আমাক গীতাৰ এষাৰি বিৰাটেই গুৰুত্বপূৰ্ণ মহাবাক্য যে মন মানা ভৱ নিজকে আত্মা বুলি জ্ঞান কৰি তুমি মোক স্মৰণ কৰা এষাৰ কথাইতো তাত আমাক শিকোৱা হৈছে বা বুজোৱা হৈছে তাৰমানে আৰু যুদ্ধ ক্ষেত্ৰত কৈছিল যে এই যে যুদ্ধ ক্ষেত্ৰ আমাৰ স্থূল যুদ্ধ দেখুৱাইছে আমাৰ যিবিলাক মহাভাৰতত আমাৰ যেতিয়া মহাভাৰতখন আমি বা গীতাখন আমি চৰ্চা কৰো তেতিয়া আমি যেন এটা পিকচাৰ আহে যে এনেকুৱা যুদ্ধ হৈছিল কিন্তু এনেকুৱাটো হোৱা নাছিল বোধহয়
আমি এই কথা পিছলৈ আহিম প্ৰথম আত্মালোচনাৰে বহুত দূৰ গুচি যাম নহলে গুচি যাম আমি প্ৰথমে যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যেতিয়া আত্মাৰ অনুভূতি আত্মা অভিমানত থকাৰ কাৰণে কৈছিল আৰু এতিয়া আমাৰ যিবিলাক দুখ হৈ আছে যন্ত্ৰণা অনুভৱ কৰি আছো আমাৰ পদে পদে আমি সুখৰ অনুভূতিটো আমি পাহৰি গৈছো সদায় দুখ কষ্ট যন্ত্ৰণা আমি ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাজ্য শিক্ষাৰ প্ৰথম লেসন হৈছে আত্মা জ্ঞান আত্মা জ্ঞানত যদি আমি থাকো তেতিয়াহ'লে আমাৰ দুখৰ পৰা পৰিত্ৰাণ আমি পাম বহুত পাৰ্চেণ্ট আপুনি কেনেকৈ ইয়াক ব্যাখ্যা কৰিব চাওক মূল কথাটো হ'ল যে মইতো নিজকে দেৱাহতী বুলি ভাবি থকা কিবা অসুবিধা আছিল জানো বা আপোনাক মই অকল কৃষ্ণ বুলি ভবাত বা বাইদেউক মনিকা বুলি ভবাত বা তেখেতক গীতা তেখেতক সীতা বুলি ভবাততো একো অসুবিধা নাছিল সেইটো তেখেতৰ এক পৰিচয় হয় আজি যদি মই কৰিবলৈ যাওঁ মই যদি যিকোনো এখন কলেজত নাম লগাব বিচাৰো বা আজি যদি মই পাছপোৰ্টখনে বনাব বিচাৰো মোক কি ফিল আপ কৰিবলৈ দিব এখন আইডেন্টিফিকেশন ফৰ্ম সেই আইডেন্টিফিকেশন ফৰ্মখনত মই নিজকে দেৱাহতী বুলিয়ে লিখিম মোৰ বয়স মোৰ ঠিকনা ইত্যাদি সেই গোটেইবোৰ কি মোৰ পৰিচয় নহয় নেকি সেইখিনিৰ পৰা আকৌ আঁতৰি পেলাই এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আকৌ পৃথক কিয় আত্মাৰ বুলি জ্ঞান কৰিবলৈ নিজকে কোৱা হয় সেইটো কিন্তু বিৰাট এটা সেনসিটিভ পইণ্ট হয় যেটো আমি বুজিবলগীয়া কিয়নো শৰীৰৰ যেটো পৰিচয় সেইটো মোৰ সেই জন্ম তিথি তাৰিখ সময়ত মই পালো তেতিয়াৰ পৰা চলি আহিছে মাজে মাজে শৰীৰৰ কিছুমান তাতে আইডেন্টিটি এড হৈছে কিছুমান মাইনাস হৈছে এড হৈছে মাইনাস হৈছে সেইটো শৰীৰৰ হে আইডেন্টিটি যেটো আৰু ইয়াৰ পৰা ধৰি ললো আৰু 40-50 বছৰ পিছত এই দেৱাহতী নামৰ শৰীৰটো হয়তো নাথাকিব হয়তো মানে কি একচুয়ালি নাথাকিব সময়টো নিৰ্ধাৰিত কৰিব আমি নোৱাৰো কিন্তু ডেফিনেটলি এই দেৱাহতী নামৰ শৰীৰটো নাথাকিব সেইটো কিয় তেনেকুৱা হল কিয়নো এজোৰ বস্ত্ৰ মাত্ৰ কিন্তু ইয়াত আমি যেতিয়া খুব গুৰুত্বপূৰ্ণভাৱে নিজকে আমি জানো বুজো যে মই আচলতে সেই শক্তি মানে কি মই মাত্ৰ এটা পোহৰ এটা জ্যোতিয়ে নেকি নহয় মই চৈতন্য হয় মোৰ ভিতৰতে সেই মন বুদ্ধি সংস্কাৰ গোটেইখিনিৰে সমাহাৰ মই আত্মা গোটেইখিনিৰে পৰিপূৰ্ণ মই গতিকে সেই মনটোৱে যদি মই সেই মনটো যেটো আজি আপুনি কৈছে মনটোহে বেয়া লাগিছে মনতহে ইগো আছে মনতহে দুখ লাগিছে মনতহে গোটেই বিশৃংখলতা তাৰমানে আমি ইমান দিনে চোৱাচিতা কৰি আছো শৰীৰটোক যেটো বস্তু চিৰন্তন সত্য যে বিনাশ হ'বই আপুনি জিমলৈ যাওক আপনি চাওক যদি আমি বডি কনসিয়াসত থাকো তেতিয়াহলে আমাৰ অশান্তি হ'ব একদম সিধা কথা নহয় নহয় এখিনিতে আমি ডিফাৰেন্স বুজিব লাগিব বডি কনসিয়াস হোৱা আপুনি বডিটোৰ পুৰা চোৱাচিতা আমি কৰিবই লাগিব কিন্তু তথাপিও জানো বডিটো সদায় মোৰ লগত থাকিব সদায় জানো মই এনেকৈ থাকিম নে মই বুঢ়া হ'ম মানে ডেফিনেটলি শৰীৰটো মই এৰিবই লাগিব কিন্তু এই ঈশ্বৰ বিশ্ববিদ্যালয়ত কৰিছে যে যেনেদৰে আমি আমাৰ পোছাক ইত্যাদি আমি ধুই পখালি চাফা চিকুণ কৰি ৰাখো বস্ত্ৰজোৰকো এই শৰীৰৰূপী বস্ত্ৰকো আমি তেনেদৰে চোৱাচিতা পৰিষ্কাৰ পৰিচ্ছন্ন কৰিম কিন্তু মূল হৈছে যে যিজনী মই বুলি কোৱা সেই শক্তি যেটো মই যাৰ আচলতে যোন মন বুদ্ধি সংস্কাৰৰ এক মানে মূল ফাউণ্ডেশ্যন তাক মই ঠিক কৰিব লাগে আৰে মই আত্মাকে যদি মই গুৰুত্ব নিদিও আত্মাৰ ওপৰতে যদি মোৰ এটেনশন নাই যে আত্মাৰ এক ফেকাল্টি মন কেনেদৰে আমি এনেকৈ কৰিব পাৰো নেকি যেতিয়া আমি চলা ফিৰা কৰো আমি গা ধো আমি খাওঁ আমি কাৰোবাক দেখো আমি পঢ়ো এইটো এই যেটো আমাৰ মই যেটো চলি আছে যে মই কিন্তু মোক যেটো মই চলি আছে মোৰ ভিতৰত আৰু এটা চৈতন্য শক্তি আছে যেটো আপুনি আত্মা বুলি কৈ আছে এই শক্তিটোৰ যেটো গুণ যেটো এনাৰ্জি সেই শক্তিটোৰ এনাৰ্জি লো হোৱাৰ কাৰণে আমি কিছুমান বস্তু আমি একসেপ্ট নকৰো তাৰ মানে সেইটো হৈছে জ্ঞানৰ বিষয়ে আমি আহিম বেলেগ চেপ্টাৰত কিন্তু প্ৰথম হৈছে আত্মাটোক আমি পতিয়ন নিবলৈ যে মই একচুয়ালি এটা মোৰ বডিটোৰহে নাম মই আসল পৰিচয় হৈছে মই এটা আত্মা হয় এনাৰ্জি মোৰ যেটো এনাৰ্জি যেটো আত্মা যেটো রূহ এই রূহটোৰ কনসেন্ট্ৰেশন মনোযোগ যদি দিওঁ তেতিয়াহ'লে আমি বহুত দুখৰ পৰা পৰিত্ৰাণ পাম নিশ্চয় কিয়নো যেনেদৰে এই প্ৰেক্টিছটো কেনেকৈ কৰিম তাৰমানে যে মই কথা চাব এজন নতুন শিক্ষাৰু যেতিয়া আহিব আত্মালোচনা অলপ আচুৱা পায় 7 দিনীয়া কোৰ্সটো কৰি পেলাই মই ইমান দুখ কষ্টত আছো থাকি পেলাই আকৌ এই কি 7 দিনীয়া কোৰ্সটোত তাতে আকৌ ইমানবোৰ থিওৰিটিক্যাল কথানো কিয়নো বুজিম মোক লাগে মোক সিধা কথা লাগে ভাই তাবিজ আছে যদি দি এটা আৰু কিবা অলপ যদি পইচা লাগে পইচা লো ভাই মোক সুখটো দে ইনস্ট্যান্ট ৰিজাল্ট লাগে ইনস্ট্যান্ট
ইনষ্টেণ্ট মোক ৰিজাল্ট লাগে, মই একো নাজানো। আৰু সেইকাৰণে কি কৰে তেওঁলোকে অলপ কিন্তু প্ৰকৃতাৰ্থত কিন্তু এই জ্ঞানটো ইনষ্টেণ্ট কেলে মাত্ৰ এটা ছুইচ অন আৰু অফৰহে কাহিনী ইয়াত। মই যদি বডি কনচিয়াছ হৈ আছো লগালগ মই ছুইচ অন যদি কৰো যে নহয় মই আত্মা, আৰু আত্মা মানে অকল সেই বিন্দুটো মই নহয়, মই সেই প্ৰেম স্বৰূপ আত্মা, মই জ্ঞান স্বৰূপ, মই পবিত্ৰতাৰ স্বৰূপ, সেই যে গুণটোত যেতিয়া মই টিকো সেই গুণটোত টিকাটো মাত্ৰ কিন্তু 1 ছেকেণ্ডত। আপুনি এইটো প্ৰেক্টিচ কৰে? ডেফিনেটলি। মানে আপুনি যেতিয়া এজন আমাৰ নিচিনা জেনেৰেল ছাত্ৰৰ নিচিনা আপুনি ব্ৰহ্মকুমাৰী ঈশ্বৰী বিষয়ে যেতিয়া খোজ দিছিলে তাৰ পৰা এই বস্তুটো আপুনি অভ্যাস কৰি আছে এতিয়া? অভ্যাস এতিয়াও অব্যাহত। এনেকুৱা নহয় যে কমপ্লিটলি মই 24 ঘণ্টাই সোল কনচিয়াছ ষ্টেজত আছো, কিন্তু অভ্যাস এইটোৱে বা নিজৰ ভিতৰত উৎসাহ উদ্দীপনা এইটোৱে আছে যে যিমানখিনি পাৰো মই পাৰ্চেণ্টেজটো সোল কনচিয়াছনেছৰ ফালে বঢ়োৱাটো। বহুখিনি বডি কনচিয়াছনেছ কমিছে, এতিয়াও কিন্তু আছে, সেইটো মই এডমিট কৰো। কিন্তু এতিয়াও সেই লাহে লাহে শ্বিফটিং ফেজটোত মই নিজৰ ভিতৰতে সেই ট্ৰান্সফৰমেশ্যনটো দেখা পাওঁ। আগৰ যিটো স্থিতি আছিলে, আগৰ স্থিতিত যিটো তাৰমানে এক পৰিৱেশৰ বশৱৰ্তী হৈ পেলাই যিখিনি কৰ্ম কৰা হৈছিলে, ভাবা হৈছিলে, চিন্তা হৈছিলে, সেইটো নহয়। এটা সম্পূৰ্ণ মোৰ ভাৱ ধাৰা চিন্তা মোৰ নিজৰ নিয়ন্ত্ৰণত, কিন্তু মই গম পালো নিয়ন্ত্ৰণ কৰোতা শক্তিটো মই আত্মা। আৰু যেতিয়া ভুলো হয়, য়েছ আমি বডি কনচিয়াছ হৈ পেলাই আকৌ ভুলটোও হৈ যায় মাজতে, কিন্তু অন্তত যেতিয়া মোৰ দ্বাৰা ভুলটো হয় মই তেতিয়া একচেপ্ট কৰিব পৰা মোৰ শক্তিটো আছে বৰ্তমান, যে মই এই যিটো ভুল কৰিলো ভুলটো মই কৰিছো, মই পাৰ্মিশ্যন দিছো কাৰণে মোৰ দ্বাৰা ভুলটো হৈছে, কাৰোবাৰ কাৰণে মই ভুল কৰা নাই। নো ওৱান এলছ ইজ ৰেছপন্সিবল। এইটোৰ পৰা মই বুজিছো বাইদেউ, মানে কোনোবাই মোক হাৰ্ট কৰিলে মোৰ ৰাতি টোপনি নাহে, মই প্ৰেক্টিচ কৰিব লাগিব ন, যে মই একচুৱেলি এটা চৈতন্য শক্তি আত্মা, আৰু মোৰ যিটো বডি, এই বডিটোক চলাই আছে। মোৰ ক'ৰবাত ভুল হৈছে, কিন্তু মই যদি আত্মা কনচিয়াছত থাকোঁ তেতিয়াহ'লে এই যিটো এফেক্ট, কোনোবাই হিট কৰিছে মোক, কোনোবাই বেয়াকৈ কৰিছে, কোনোবাই বেয়া দৃষ্টি কৰিছে, কোনোবাই মোক বদনাম কৰিছে, বিভিন্ন ধৰণৰ প্ৰকাৰৰ নিগেটিভ থট আজিকালি ক্ৰিয়েট হৈ আছে, কিন্তু ৰাতি মোৰ টোপনি নাহে। এই ধৰণৰ বহুত মানুহৰ এইটো অৱস্থা হৈ আছে। ৰাজযোগে এই অভ্যাসটোৰ কাৰণে, ৰাজযোগ এই যিটো ঘটনা হৈ আছে মানুহৰ জীৱনত, ৰাজযোগৰ এই অভ্যাসৰ কাৰণে নিশ্চয় বহুত পৰিমাণে মানুহজন উপকৃত হ'ব। বডি কনচিয়াছৰ পৰা সোল কনচিয়াছলৈ আহিবলৈ হ'লে এনেকে ৰাতি টোপনি নাহে, মানুহজনে কেনেকৈ অভ্যাস কৰিব? আচলতে বস্তুটো মানুহে বহুত কমপ্লেক্স বুলি ভাবে, যে এই অভ্যাসটো এটা বৰ ভয়ানক এটা অভ্যাস হ'ব, সেইটো মই কেনেদৰে কৰিম? কিন্তু আপুনি চাব, যেনেদৰে পানীৰ স্বধৰ্মই হৈছে শীতলতা, মানে আপুনি তাক যিমান ককবকাই নতলাওক কেলে সি আকৌ উভতাই পেলাই সি এটা সময়ত ঠাণ্ডা হ'বই পানীখিনি। তেনেদৰে আমাৰ প্ৰত্যেকৰে কিন্তু স্বধৰ্ম শান্তি, প্ৰেম, পবিত্ৰতা সেয়াই। চাবচোন যিমান যি উৎপাত নকৰো কেলে মই আকৌ আহি পেলাই মই কিন্তু শান্তিত থাকিয়ে ভাল পাওঁ। মই যিমান কাৰোবাক খং নকৰো কেলে কিন্তু কাৰোবাক মই মৰম দিহে ভাল পাওঁ। মই ভাল পোৱা বস্তুটো আৰু শিকাৰ আগ্ৰহ, মানে জ্ঞানো মোৰ সংস্কাৰ, এইবিলাক মোৰ সংস্কাৰ। আজি মই আপোনাক দুখন চকী দিওঁচোন, এখন একেবাৰে লেতেৰা পেতেৰা, আনখন চাফ চিকুণ, আপুনি স্বাভাৱিকভাৱে কোনখনত গৈ পেলাই বহিব? চাফ চিকুণখনত গৈ বহিবগে। কাৰণ এইবিলাক পবিত্ৰতা, জ্ঞান, শান্তি, আনন্দ, প্ৰেম এইবোৰ আমাৰ সংস্কাৰ হয়। মাত্ৰ যিজন ব্যক্তি আপুনি কৈছে যে প্ৰথম কোৰ্চ কৰিবলৈ আহিছে বা তেখেতে এটা প্ৰব্লেমৰ সন্মুখীন হৈ আছে, তেখেতে আহি পেলাই মাত্ৰ এইটো একচেপ্ট কৰাৰহে সিমানকণহে ব্যৱধান। তেওঁ মাত্ৰ যেতিয়া ইয়াতে জ্ঞান দিয়া হয়, তেখেতে মাত্ৰ একেবাৰে আন্তৰিকভাৱে এইটো বস্তু গ্ৰহণ কৰিব লাগিব যে মই সঁচাই প্ৰেমময়, মই সঁচাই আনন্দময়। সেইটো একচেপ্ট কৰা মানে তেওঁ সেই বস্তুটো লগালগ অনুভৱ কৰিব। সেইটো তেওঁ ক'তো বিচাৰি এনেকুৱা নহয় যে বহুত নেখাই নবৈ কিবা এটা গহন তপস্যা কৰিহে তেওঁ সেইখিনি পাবগে। তপস্যা মাত্ৰ মই কোৱাৰ দৰে জাষ্ট ছুইচ অন এণ্ড অফ এটা প্ৰচেছ, সেইটো বস্তু। আচ্ছা, বৰ্তমান মই এটা গভীৰ প্ৰশ্ন সুধি আছো আপোনাক। আপুনি ৰাজ্যক অভ্যাস কৰি কৰি আজি এগৰাকী টিচাৰ বেহেন, টিচাৰ বাইদেউ, আপোনাৰ জীৱনত কি কি কেনেধৰণৰ ফেচ কৰিছে নতুন নতুন যিবিলাক ৰাজ্য শিকিবলৈ আহে, অলপ ক'ব। যিসকল নতুনকৈ আহে তেখেতসকলৰ অনুভৱ এতিয়া আচলতে চাবলৈ গ'লে আমি চকুৰ আগতে অহা যোৱা দেখিয়ে থাকো,
কেইবাজনো ব্যক্তি আহিব হয়তো বহুত উৎসাহ উদ্দীপনাৰে আহিব তেখেতসকলে 7 দিনীয়া কোৰ্স কৰিব আৰু কৰি থকা সময়ত তেখেতলোকৰ ভিতৰত মই দেখাও পাওঁ তা স্পৃহা খুব ধুনীয়াকৈ আনন্দময়কে কৰিব আমি প্ৰতিদিনে 1 ঘণ্টাকেও দিলো শুনিলেও মেলিলেও কিন্তু কৰবাত নহয় কৰবাত এই ইচ্ছাটো ৰাখে মাত্ৰ আপুনি সুধাৰ দৰে যে মই শান্তি পাই আছো নহয় মোক এতিয়াই শান্তি লাগে সেই যেটো নিজে কুচকাবাজ কৰা নিজে হাত ভৰি লৰোৱা সেইখিনিতে যেতিয়া গম পাচ্ছা তাৰ মানে 7 দিনীয়া কোৰ্স বাইদেউ শেষ এইখিনি শেষ বোলো ইয়াৰ পিছতটো আপুনি নিজৰ যাত্ৰা নিজে আগবঢ়াই নিব লাগিব আৰু তাৰ কাৰণেটো ৰেগুলাৰ ক্লাছ আছে ৰেগুলাৰ পৰমাত্মাৰ মহাবাক্য আছে তেতিয়া যেতিয়া গম পাই যে ওকে এতিয়া মোৰ সন্মুখত এজন পূজাৰী নাই বা মোৰ সন্মুখত এজন প্ৰিষ্ট বা এজন মৌলবী নাই যোনে মোৰ হৈ পেলাই ঈশ্বৰৰ ওচৰলে কথাখিনি পঠিয়াব মই নিজে ডাইৰেক্ট কানেকচন কৰিব লাগিব মই নিজে আগবাঢ়িব লাগিব মই অনুসন্ধান কৰিব লাগিব বিশ্লেষণ কৰিব লাগিব নিজকে চেঞ্জ কৰিব লাগিব এইখিনি যেতিয়া অকমান লাহে লাহে উপলব্ধি কৰে কিছুমানক কিন্তু এটো দেখা যায় যে খুব এইখিনিতে মানে মেইন ৰসটো গম পায় আচ্ছা এইখিনিতে কিমান ধুনীয়া মোৰ গুটেই চাবিকাঠিটোৱে মোৰ হাতত গতিকে তেওঁলোক বিৰাট মানে আগবাঢ়ি যায় কিন্তু যেতিয়া অকনমান তাৰ মানে ডিপেন্ডেন্সিৰ এটা হেৰি থাকে তেতিয়া অকমান ৰৈ যোৱা যেন দেখা পোৱা যায় বা আমি এটো প্ৰায় দেখা পাও যে বাইদেউ মানে আপুনি মেডিটেশন কৰোৱাই দিয়ক বা আপুনি শুনাওক কিন্তু এই জ্ঞানত কি জানেনে মাত্ৰ সেই বিশেষ ফাউন্ডেশন কথাখিনি জনাৰ পিছত ডাইৰেক্ট কানেকশন আচ্ছা মই আপোনাক আপুনি এতিয়া আমাৰ দৰ্শকসকলক ক'ব লাগে যে ৰাজযোগ যদি শিকিবলৈ আহে কেনেকুৱা মানসিকতা লৈ পেলাই তেওঁ আহিব অলপ দৰ্শকসকলক কৈ দিয়ক প্ৰথমটো মানসিকতা লাগিব তেওঁ কিবা এটা স্কুল এখন কলেজ এখন ইউনিভাৰ্সিটি এডমিশন ল'ব আহিছে তেওঁ এখন এলাবেছা ইউনিভাৰ্সিটি নহয় ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু ইয়াত আপোনাৰ অসমত নহয় গুৱাহাটীত নহয় তেজপুৰত নহয় বা মঙ্গলদৈত নহয় এইখন সমগ্ৰ বিশ্বতে আছে প্ৰায় 140খন দেশত এই ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় স্থাপিত হৈ আছে আৰু এইখন বিশ্ববিদ্যালয়ত দৈনিক 12 লাখ মানুহে ইয়াত অধ্যয়ন কৰি আছে অফিচিয়েল এটা হিচাপ আৰু নন অফিচিয়েল বহুত আছে কিন্তু আমি অফিচিয়েল হিচাপত কৈছো গতিকে এইখন আপনি সাধাৰণ বিশ্ববিদ্যালয় বুলি নাভাবিব বহুত মানে ভুল কৰি আছে যে বগা হাতযোৰ পিন্ধে বেহেন সকলে কিবা পাকত পৰি আহিছে তাতে নহয় ইয়াতে বহুত শিক্ষিত মানুহ আহিছে আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে ব্ৰহ্মকুমাৰীত আহি ৰাজযোগ শিক্ষা গ্ৰহণ কৰক আৰু চাওক আপুনি আপোনাৰ জীৱনটো কেনেকৈ পৰিৱৰ্তন হ'ব সুখ শান্তি আনন্দৰে কেনেকৈ পৰিৱৰ্তন হ'ব মই নিজে অনুভৱ কৰিছো এটা বাইদেউ আপোনালোকক ক'ব ৰাজযোগ শিকিবলৈ আহিলে আপোনালোক কি মানসিকতা লৈ আহিব বাইদেউ কওক মানসিকতা বুলিবলৈ ক'লে আসলতে যেহেতু ইয়া এক বিশ্ববিদ্যালয় গতিকে সম্পূৰ্ণভাৱে মনত এই কথাটো থিৰাং কৰি আহিলে ভাল যে মই এজন গডলি ষ্টুডেন্ট হ'বলৈ গৈ আছো য'ত পৰমাত্মাই স্বয়ং নিজেই মোক পঢ়াব তেওঁ মোৰ পিতাটো হয় কিন্তু তেওঁ শিক্ষক ৰূপেও গাইড ৰূপেও এতিয়া তেওঁ মোৰ সাৰথি গতিকে কিমান ভাল ষ্টুডেন্ট মই হ'ব লাগিব ইয়াত কোনো অন্ধবিশ্বাসৰ কথা নাই সম্পূৰ্ণ মই যিমান দিম কিমানে মই আগবাঢ়ি যাম মই যিমান পঢ়িম কিমানে মই ভাল নম্বৰ পাম গতিকে নিজে কৰিম বুলি সেই উৎসাহ আৰু উদ্দীপনাৰে আহি অধ্যয়নত খুব ধ্যান দিব লাগে সম্পূৰ্ণ প্ৰ্যাকটিক্যাল নলেজ প্ৰ্যাকটিক্যাল জ্ঞান মই নিজেও যেহেতু এগৰাকী সায়েন্সৰ ছাত্ৰী আছিলো গতিকে একদম সেই লজিক্যাল যিখিনি থিংকিং আছিল সেই লজিক্যাল থিংকিং খিনি কিন্তু মই ইয়াত পুৰা সম্পূৰ্ণ বিচাৰি পাইছো হয় গতিকে সেই মানসিকতা লৈ আপোনালোক আহক আৰু এনেও কয় ষ্টুডেন্ট লাইফ ইজ দ্য বেষ্ট লাইফ নহয় নে গতিকে ইয়াত কোনো বয়সৰ ব্যৱধান নাই কোনো জাতি ধৰ্মৰো ব্যৱধান নাই গতিকে প্ৰতিজন ব্যক্তিয়ে আহি আচলতে ইয়াৰ লাভ ল'ব পাৰে ধন্যবাদ বাইদেউ দৰ্শকসকল মুখামুখি এই অনুষ্ঠানটি আজিলৈ ইমানতে শেষ কৰিছো নেক্সট আমি আকৌ কথা পাতিম বিকে দেৱাহুতি বাইদেউৰ লগত Thank you. ধন্যবাদ। Om Shanti. Om Shanti, Veda. Om Shanti.